নমস্কাৰ বন্ধুবিলাক, আজি এইটো ভিডিঅ'ত মই ক্লাছ 12 ৰ ৰোডমেপটো দিবলৈ ওলাইছো। যেতিয়া আমি ক্লাছ 12ত নতুনকৈ প্ৰৱেশ কৰোঁ তেতিয়া বহুতে কয় যে তোমাৰ এইটো জীৱন আটাইতকৈ কঠিন বছৰ, এইটো বছৰতে তোমাৰ ফিউচাৰ নিৰ্ধাৰণ কৰিব। কিন্তু আজি মই তোমালোকক সহজ আৰু প্ৰেক্টিকেল ৰোডমেপটো দিম। যদি তুমি এই 4টা পইণ্ট আৰম্ভণিৰ পৰা ফলো কৰা তেন্তে তুমি সহজতে 95% আহিব তোমাৰ। সো পইণ্ট নম্বৰ 1, কি কৰিব লাগিব? তোমাৰ মাইণ্ডছেটটো ৰিছেট কৰিব লাগিব। প্ৰথমতে ক্লাছ 12টো পাহৰি যাওক। তোমাৰ আগৰ বছৰটো ভাল নহলেও কোনো সমস্যা নাই। ক্লাছ 12 মানে কনসিস্টেন্সি আৰু জিনিয়াছ নহয়। তাৰপিছত কি কৰিব? ডেইলি ষ্টাডি হেবিট কৰিব লাগিব। প্ৰতিদিনে 2 পৰা 3 ঘণ্টা সেল্ফ ষ্টাডি কৰাটো অভ্যাস কৰক। শেষ মুহূৰ্তৰ বাবে মুখস্থ কৰা বা ডিপেন্ড নকৰিব। তাৰপিছত ফকাছ ৰুলছবোৰ যে বনাবা তুমি তাতে ফকাছ কৰিব লাগিব। ৰুলছটো কি হ'ব? প্ৰতিদিনে মাত্ৰ 2টা বা 3টা সাবজেক্ট পঢ়ক। আৰম্ভণিৰ পৰা নিজে লেংগুৱেজত নোটছ বনোৱা। আনৰ লগত কম্পিট নকৰি নিজৰ লগতে কম্পিট কৰক। তাৰপিছত পইণ্ট 2 কি হ'ল? হাউ টু ষ্টাৰ্ট কেনেদৰে কৰিব? তাৰ কাৰণে আমি 3টা ষ্টেপ ৰাখিছো। ষ্টেপ নম্বৰ 1, NCERT নিজৰ বেচ হিচাপে লওক। পঢ়াত 3টা ভাগত ডিভাইড কৰক। কনচেপ্টবোৰ কিকৰ পৰা লওক, লেকচাৰ ক্লাছৰ পৰা লওক, নোটছ বনাওক, নিজে বনাওক, প্ৰেক্টিচ কৰক কুৱেশ্চন বেংক নাইবা ৰেফাৰেন্স বুকৰ পৰা। ষ্টেপ 2 কি কৰিব? উইকলি প্লেনিং এটা বনাওক। মনডে টু ফ্ৰাইডে নতুন টপিক শিকক। স্যাটাৰডে কি কৰে? সেই টপিকটো প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্চনবোৰ সলভ কৰক। সানডে কি কৰে? সেল্ফ টেষ্ট লওক আৰু ৰিভিজন কৰক। ষ্টেপ 3 টো মিষ্টেক বুক বনাই লওক। বেলেগ এটা নোটবুক বনাওক। তাত কি লিখক? ফৰ্মুলাবোৰ লিখক, সিলি মিষ্টেকবোৰ লিখক। তাৰপিছত প্ৰেজেন্টেশন মিষ্টেক, এইটো তোমালোকৰ ইম্প্ৰুভমেন্ট আৰু সিক্ৰেটৰ ওপেন হ'ব। পইণ্ট 3 টো কি কৈছে? ৰিয়েল টেকনিক ফৰ এক্সাম। ৰাইটিং প্ৰেক্টিচ কৰক। বোৰ্ড এক্সামত লিখাৰ ভিত্তিতে উত্তৰ লিখাত প্ৰেক্টিচ কৰক। হেণ্ডৰাইটিং পাৰফেক্ট নহলেও কি হ'ব লাগিব? নিট আৰু ৰিডেবল হ'ব লাগিব। প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্চনবোৰক চিট কোড হিচাপে লওক। শেষৰ 5 বছৰৰ কুৱেশ্চন পেপাৰবোৰ এনালাইচিছ কৰক। এনেধৰণৰ কুৱেশ্চন পুনৰ আহে, মানে এনেধৰণৰ কুৱেশ্চনবোৰ প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্চনবোৰ বাৰে আহে। পেপাৰ প্ৰেজেন্টেশন কেনে হ'ব লাগিব? প্ৰপাৰৰ কেনেদৰে আনসাৰ লিখে সেইটো শিকক। হেডিং বনাব লাগিব, বুলেট পইণ্টছ বনাব লাগিব, আন্ডাৰলাইন কৰিব লাগিব আৰু ডায়াগ্ৰাম দিব লাগিব। এইবোৰ তোমালোকে কি কৰিব? এক্সট্ৰা মাৰ্ক দিব পাৰে। পইণ্ট 4 টো কি কৈছে? শেডিউল আৰু ফাইনেল এডভাইচ। নিজৰ টাইম টেবুল নিজে বনাওক। স্কুল আৰু টিউচনৰ সময় অনুসৰি টাইম টেবুলটো বনাই ল'ব। প্ৰ টিপছ কেইটামান দিম। ক্লাছত শিকাৰ আগতে কি কৰিব? টপিকবোৰ ইউটিউবত চাই ল'ব। ক্লাছত যেতিয়া টিচাৰে বুজাব তেতিয়া সহজে বুজি পাবা। শেষত এটা মটিভেশ্যন দিছো, তুমি এইটো নিজৰ ফিউচাৰৰ বাবে পঢ়িছা, মাত্ৰ মাৰ্ক বা প্ৰেজেন্টৰ বাবে নহয়। ৰিলেক্স থাকক, ষ্ট্ৰেছ নল'ব। একোটা ষ্টেপ তোমাৰ কি কৰে? আগুৱাই লৈ যাব। শেষত তুমি এই ৰোডমেপটো যদি ফলো কৰা তেন্তে 95% অহাটো পচিবল। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি ৰাখিব।